ফ্ৰেণ্ডছ, আজি সৰস্বতী পূজা। আপোনালোকে সৰস্বতী পূজাত গ'লনে? আজি আমি কিন্তু ঘৰতে আছোঁ, সৰস্বতী পূজা ঘৰতে কৰিছোঁ। এয়া আমাৰ পেহী পায়স বনাই আছে আৰু খিচাৰি বনাইছোঁ। এয়া খিচাৰি বনাইছোঁ আৰু মানে আমি ঘৰতে সৰস্বতী পূজা, যিহেতুকে স্কুলত বেছি মানুহ যাব নোৱাৰি, ঘৰতে সৰস্বতী পূজা কৰিছোঁ। আজি আমি ঘৰতে সৰস্বতী পূজা খিচাৰি খাম, পায়স খাম আৰু ভগৱানৰ ওচৰত অলপ মাৰ ওচৰত প্ৰসাদ আগবঢ়াইছোঁ। সেই আনি কিনে মই বিতৰণ কৰি দিম। এতিয়া সৰস্বতী পূজা ঘৰতে কৰা হৈছে। আপোনালোকৰ সৰস্বতী পূজা কেনেকুৱা গৈছে আমাক জনাবচোন। হ'ব দে। এতিয়া আমাৰ প্ৰসাদ মাৰ মন্দিৰৰ পৰা ওলাই অনা হৈছে। আমি এতিয়া বিতৰণ